এভৰিৱান, মোৰ এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া মাহীহঁতৰ ঘৰত যাবলৈ ওলাইছোঁ। মামী, মই আৰু ভাইটি দুটা যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। এয়া আমি আহি পালোঁ মাহীহঁতৰ ঘৰত। তাৰপিছত এয়া আমি বহি আছোঁ। তাৰপিছত চাহ তাহ খালোঁ। খাই এয়া বিচনাত পোৱালীকেইটাই পূৰা উৎপাত কৰি আছে। তাৰপিছত আমি আকৌ যাবলৈ ওলালোঁ মাহীহঁতৰ ঘৰৰ পৰা। মামাই ৰাস্তাতে কিবা ল'ব গৈছিলে। তাৰপিছত মই এনেই ভিডিঅ' কৰি ইয়াতে বহি আছিলোঁ গোটেইকেইটা। আমি এতিয়া মাহী ঘৰৰ পৰা ঘূৰি আহিলোঁ। আহি পালোহি যে মামাৰ ঘৰত আকৌ। এতিয়া ভাত পানী খাম আৰু খাই বৈ মাহীহঁতৰ ঘৰত চাহ তাহ খাই আহিছোঁ ধুনীয়াকৈ। এতিয়া ভাত পানী খাম আৰু খাই বৈ শুই থাকিম আৰু। আজি দিনটো আৰু একো দেখুৱাবলগীয়া নাই। কাইলৈ আকৌ লগ পাম ৰাতিপুৱা। এয়া নেক্সট দিনাখন ৰাতিপুৱা আমি এফালে এটা কামত যাবলৈ ওলালোঁ। মামা, মই আৰু ভাইটি আহিছোঁ। আমি গৈ আছোঁ। ক'ত যে গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। এয়া আপোনালোকে সকলোৱে চিনি পায়েই চাগে, পদুমণি থান। এয়া মই ইয়াতে অকলে অকলে বহি আছোঁ মোবাইলটোকে টিপি টিপি। আপোনালোকে বেকগ্ৰাউণ্ডটো চাই গম পাইছে চাগে আমি কি কামত আহিছোঁ। হয়, আমি মামাৰ এখন গাড়ী ল'বৰ কাৰণে আহিছোঁ। ইয়াতে আমি বহি আছোঁ। আপোনালোকক মামাৰ গাড়ীখন দেখাম ৰ'ব। এইখনেই হৈছে আমাৰ মামাৰ গাড়ীখন, নেক্সা ফনেক্স। তাৰপিছত আমি আহি পেলাই এয়া ঘৰ পালোহি। ঘৰৰ পৰা এয়া আইতাই গাড়ীখন ধুনীয়াকৈ নতুন গাড়ীখন আদৰিছে আৰু যিবোৰ নিয়ম কৰিব লাগে সেইখিনি নিয়ম কৰিছে আৰু চবে। এই মামাৰ গাড়ী আনিবলৈ গৈছিলোঁ। এতিয়া গাড়ী আনি ঘৰ পালোহি। এতিয়া মই ধুনীয়াকৈ কাপোৰ কানি সলাই অলপ ফ্ৰেছ হৈ লওঁ, কাৰণ দিনটো গৈ পেলাই ডিলাৰত বহি আছোঁ। আজি ৰাতি খানা আছে, দেখুৱাম আপোনালোকক। গাইছ, মামাৰ ঘৰত এতিয়া খানাৰ প্ৰিপাৰেশ্যন চলি আছে। মাহী আৰু মামীয়ে মাংস বনাই আছে। আপোনালোকক এয়া মামাৰ ঘৰত আজি খানাৰ আয়োজন কৰা হৈছে। মাহীয়ে ধুনীয়াকৈ মাংস বনাই আছে। তাৰপিছত আমি ভাত পানী খাই মেলি শুই থাকিলোঁ আৰু। আজিৰ কাৰণে ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।